আমি এতিয়া এয়া দুপৰীয়া ভাত খাবলৈ লৈছোঁ ঘৰত একেলগে মাহঁতৰ লগত। তাৰপিছতে আজি ভণ্টিয়ে বনালে মাছ, বিলাহীৰ লগত বনালে বইল মাছ, পিঁয়াজ, আদা, নহৰু আৰু ধনিয়া দিছে। খাবলৈ ভাল লাগিছে, মানে দেখিয়ে ভাল লাগিছে। মই খোৱা নাই, খামহে। ছোৱালীক খুৱাইছোঁ। গোন্ধটো বৰ ধুনীয়া হৈছে দেই। আৰু লগতে পচলা, এয়া মাছটো দেখুৱাই দিছোঁ বইলকৈ। তাৰপিছত এয়া ভাজি, মানে পচলা আৰু মাছৰ কণী দি দিছে। খাবলৈ মানে বহুত ধুনীয়া হ'ব আৰু দেখিয়ে ভাল লাগিছে। এয়া বন শাকৰ ভাজি। ভাড়া ঘৰলৈ যাম যেতিয়া আৰু ক'ত পাম আৰু, সেইকাৰণে মায়ে বাৰীৰ পৰা পচলাও আনিছে, লগতে বন শাকো বিচাৰি আনিছে, আৰু মাছো আনিলে। এওঁ মাছ আনিলে, বইল মাছ বনালে। গোন্ধটোৱে ধুনীয়া লাগিছে দেই খাবলৈ। আৰু মাছটো টেষ্টি, আমি বইল মাছ খাই আছোঁ। গছ মাছটো টেষ্টি হৈছে। বইল মাছ পেহীয়ে টেষ্টিকৈ বনাইছে ন? এয়া চবেই খাই আছে, মই খাম আৰু সকলোকে শুভ দুপৰীয়া জনালো দেই। সকলোকে শুভ দুপৰীয়া জনালো দেই। আজিলৈ আহিছোঁ, বাই বাই। ভাত বনাইছোঁ দেই।